নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এছটিআৰডিৰ ফালৰ পৰা 2025 আৰু 27 বৰ্ষৰ বাবে যি আমাৰ দুবছৰীয়া D.El.Ed ৰ পাঠ্যক্ৰম আছে তাৰ নটিচ আহি গৈছে আৰু ইতিমধ্যে ইয়াৰ অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে 18 তাৰিখৰ পৰা আৰু এইটো হৈ গ'ল এডমিশ্যন নটিচটো ইয়াতে আপোনালোকক ভালদৰে দিয়া আছে কি ডকুমেণ্টছ লাগিব বা আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব সম্পূৰ্ণভাৱে এই নটিচটো দিয়া আছে গোটেইখিনি জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনো নতুন আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাহৰিব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ এই কোৰ্সটোৰ ডিউৰেশ্যন হ'ব 2 বছৰ আৰু ইয়াৰ সেশনটো হ'ব আপোনালোকৰ 2025 আৰু 2027 অৰ্থাৎ 2025 পৰা 2027 চনলৈকে প্ৰথমতে আপোনালোকৰ ইয়াৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হ'ল আপোনালোকৰ 10+2 হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আপোনালোকৰ আৰ্টছৰ হওক বা সায়েন্সৰ হওক কমাৰ্চৰ হওক আপোনালোকে যিকোনো বিভাগৰ পৰা ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ পাৰ্চেন্টেজটো বিচাৰিব 50% মাৰ্ক হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যোনখিনি আমাৰ এসটি এসটি তাৰ পৰা এসটি প্লেনছৰ এসটি হিলছৰ আছে সেইখিনি কাৰণে 5% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে তাৰ পিছত ইয়াত এজটো লাগিব আমাৰ 18 বছৰৰ পৰা 34 বছৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2025 আৰু 2 বছৰীয়া ৰিলেক্সন থাকিব এসসি এসটি খিনি কাৰণে তাৰ পিছত ৰিজাৰ্ভেশ্যনো থাকিব আপোনালোক জনালৈ যে ৰিজাৰ্ভেশ্যন থাকে ওবিসি এমওবিসি খিনি কাৰণে ৰিজাৰ্ভেশ্যন থাকিব এসসি এসটিপি এসটি হিলছৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে ইয়াত ৰিজাৰ্ভেশ্যন থাকিব তাৰ পিছত আহিলে ইয়াত কেনেদৰে আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবসাইট scrtped.co.in ইয়াত আপোনালোকে যাব তাতে আপোনালোকে ভিজিট কৰাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত এপ্লিকেশ্যন ফিজটো লাগিব আপোনালোকৰ 600 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজটো তাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো যোনটো আমাৰ অফিচিয়েল ৱেবসাইট scrtped.co.in ইয়াত আপোনালোকে পাই যাব ডেসক্ৰিপচন দিয়াৰ লিংকটো থাকিব তাৰ পিছত আহিলে আপোনালোকৰ ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট যেতিয়া আপোনালোকে অনলাইন কৰিব তাতে আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট এলোকেট কৰিব সেই ডিস্ট্ৰিক্টটোৰ মতে আপোনালোকৰ যোনটো প্ৰি এন্ট্ৰি টেষ্টৰ ভেনু হ'ব তাতে আপোনালোকে মেনশ্যন কৰা থাকিব গতিকে আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ ডিস্ট্ৰিক্টটো ভালদৰে মেনশ্যন কৰিব তাৰ পিছত আহিলে আমাৰ ইম্পৰ্টেণ্ট ডেটছ যেহেতু ইয়াৰ অনলাইন প্ৰক্ৰিয়া যোৱা 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে তাৰপিছত ইয়াৰ লাষ্ট ডেট হ'ল 5/6/2025 জুনলৈকে আছে তাৰপিছত আপোনালোকৰ ইয়াৰ যোনটো এডমিট কাৰ্ড প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে সেইটো আপোনালোকে পাই যাব 5/7/2025 পৰা তাৰপিছত আপোনালোকৰ যোনটো প্ৰি এন্ট্ৰি টেষ্ট সেইটো আপোনালোকৰ হ'ব 13/7/2025 অৰ্থাৎ জুলাই 13 তাৰিখে আপোনালোকৰ যোনটো প্ৰি এন্ট্ৰি টেষ্ট হ'ব সেইটো আপোনালোকৰ জুলাই 13 তাৰিখে হ'ব তাৰপিছত আপোনালোকৰ যোনটো ইয়াৰ ৰিজাল্ট সেইটো আপোনালোকৰ 28/7/2025 অৰ্থাৎ 28 জুলাইত আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব গতিকে এইটো হ'ল আপোনালোকৰ অফিচিয়েল নটিচটো আৰু এই নটিচটোৰ মতে আপোনালোকৰ যোনটো ইয়াৰ অফিচিয়েল ৱেবসাইট আছে তাতে গৈ পেলাই আপোনালোকৰ যোনসকলে এই পাঠ্যক্ৰমটোৰ কাৰণে ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব ডেসক্ৰিপচনত ইয়াৰ লিংকটো থাকিব আপোনালোকে লিংকটো ভিজিট কৰিব তাৰ পিছত আহিলে আপোনালোকৰ যোনটো আমাৰ এক্সাম পেটাৰ্ণ বা সিলেবাস যেতিয়া আপোনালোকে ইয়াত প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে এপ্লাই কৰিব গতিকে তাৰ বিষয়ে আপোনালোকে জনাৰ আগত আপোনালোকে ইয়াত যোনটো সিলেবাস হয় প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে বা আপোনালোকৰ এক্সাম পেটাৰ্ণটো সেইটো আপোনালোকে ভালদৰে জানি ল'ব লাগিব গতিকে মই সেইটো আপোনালোকক জনাই দিছোঁ প্ৰথমতে আহিলে আপোনালোকৰ এক্সাম পেটাৰ্ণ ইয়াত আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 100 মাৰ্কছৰ আৰু আপোনালোকৰ সময়টো থাকিব 2 ঘণ্টা তাৰপিছত টোটেল আপোনালোকৰ নাম্বাৰ অফ কুৱেশ্যন থাকিব 100টা আৰু আপোনালোকৰ প্ৰতিটো কুৱেশ্যনৰ বাবদ আপোনালোকৰ 1 মাৰ্ক থাকিব এতিয়া আহিলে আমাৰ সিলেবাস ইয়াৰ সিলেবাসটো দুটাকৈ ভাগ কৰা হৈছে প্ৰথমতে আপোনালোকৰ সেকশন 1 আৰু সেকশন 2 সেকশন 1 ত থাকিব আপোনালোকৰ 35 মাৰ্কছ প্ৰথমতে আপোনালোকৰ জেনেৰেল ইংলিছ 10 মাৰ্কছ তাৰপিছত আহিলে জেনেৰেল নলেজ 15 মাৰ্কছ তাৰপিছত আহিলে আমাৰ ৰিজনিং 10 মাৰ্কছ তাৰপিছত আহিলে আমাৰ সেকশন 2 সেকশন 2 ত আপোনালোকৰ মাৰ্কছ থাকিব 65 মাৰ্কছ প্ৰথমতে আহিব আপোনালোকৰ জেনেৰেল মেথমেটিক্স 15 মাৰ্কছৰ তাৰপিছত জেনেৰেল সায়েন্স এণ্ড ইভিএছ আপোনালোকৰ সাধাৰণ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ আহিব আপোনালোকৰ 15 মাৰ্কছ তাৰপিছত আপোনালোকৰ সমাজ বিজ্ঞানৰ আহিব সোশ্যাল সায়েন্সৰ আহিব 20 মাৰ্কছ তাৰপিছত আপোনালোকৰ লাষ্টত আহিব লেংগুৱেজ আছামিজ বেংগলী বড়ো লেংগুৱেজ মানে আপোনালোকৰ ব্যাকৰণ আহিব অসমীয়া ব্যাকৰণ বা বেংগলী ব্যাকৰণ বড়ো যিকোনো এটা বিভাগৰ আপোনালোকৰ আহিব তাত থাকিব আপোনালোকৰ 15 মাৰ্কছ এতিয়া আহিলে আমাৰ সাবজেক্ট ওয়াইজ ডিটেইলছ সিলেবাস ইয়াত আপোনালোকৰ সেকশন 1 ত কোনোৱে 35 মাৰ্কছৰ আহিব আৰু আপোনালোকে জেনেৰেল ইংলিছৰ চাব লাগিব ভোকেবুলাৰী টেন্সেছ ভাৰ্বছ প্ৰিপজিচন কম্প্ৰিহেনচন তাৰপৰা আপোনালোকৰ ভয়েস চেঞ্জ নেৰেশ্যন এডভাৰ্ব সিনোনিমছ এন্টোনিমছ এইখিনি আপোনালোকে যোনখিনি জেনেৰেল ইংলিছৰ মানে গম পায় সেইখিনি আপোনালোকে চাই ল'ব তাৰপিছত জেনেৰেল নলেজৰ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাব তাৰপিছত হু ইজ হু এইবিলাক চাব মুঠতে আপোনালোকৰ জেনেৰেল নলেজৰ যিখিনি টপিকছ আছে সেইখিনি মই ইয়াত দি দিছোঁ আপোনালোকে এই সিলেবাসখন আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনতে আছে আপোনালোকে সিলেবাসখন ডাউনলোড কৰি ল'ব তাৰপিছত আহিলে আপোনালোকৰ ৰিজনিঙত আপোনালোকৰ লজিকেল এণ্ড এনালিটিক ৰিজনিং সেইখিনি থাকিব সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত আহিলে আমাৰ সেকশন 2 সেকশন 2 ত আপোনালোকৰ কোনোৱে 65 মাৰ্কছৰ আহিব প্ৰথমতে আপোনালোকৰ মেথমেটিক্সৰ আহিব
মেথমেটিক্সৰ কাৰণে আপোনালোকে যোনখিনি আমাৰ 9-10 ক্লাছৰ মেথছ আছে সেইখিনি আপোনালোকে ফলো কৰিব সেইখিনি ফলো কৰিলে আপোনালোকে এক্সামটো ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব বেছি টান মেথছ নাই সেইখিনি ফলো কৰিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স ইয়াৰ কাৰণে আপোনালোকে ফলো কৰিব 8-9-10 ৰ যোনখিনি আমাৰ সাধাৰণ বিজ্ঞানৰ কিতাপ আছে এখন ফলো কৰিব আৰু এনভাইৰনমেণ্টেল সায়েন্সৰ যদি কিতাপ আছে তেনেহ'লে সেইখিনি ফলো কৰিব তাতে আপোনালোকৰ টপিকখিনি ধুনীয়াকৈ পাই যাব আৰু সেই টপিকখিনি আপোনালোকে ভালদৰে চাই যাব আপোনালোকৰ এক্সামটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ছ'চিয়েল সায়েন্সৰ কাৰণে আপোনালোকে ফলো কৰিব 9-10 ক্লাছৰ যোনখিনি আমাৰ সমাজ বিজ্ঞানৰ কিতাপ আছে সেইখিনি ফলো কৰিব তাৰ পৰা প্ৰায়খিনি কমন কুৱেশ্যন পৰি যাব গতিকে আপোনালোকে ভালদৰে চাই ল'ব আৰু লেংগুৱেজৰ কাৰণে আপোনালোকক ক'লোৱে অসমীয়া ব্যাকৰণটো আপোনালোকে ফলো কৰিব যোনসকলে অসমীয়া মাধ্যমত দিব আৰু বাকী আপোনালোকৰ বেংগলী আৰু বড়োৰ কাৰণে আপোনালোকে ব্যাকৰণটো ফলো কৰিব সেইখিনি আপোনালোকে ভালদৰে চালে আপোনালোকৰ এক্সামটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আৰু এয়াই হ'ল আপোনালোকৰ এক্সাম পেটাৰ্ণ আৰু চিলেবাছটো আপোনালোকে ভালদৰে চাই ল'ব যদি আপোনালোকৰ কোনোবা ইচ্ছা তেনেহ'লে ডাউনলোড কৰি ল'ব টেলিগ্ৰাম চেনেলত মই এইটো লিষ্ট আপলোড কৰি দিম গতিকে ভিডিঅ'টো আছিলে ইমানে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম